নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মানে আমাৰ ঘৰত ভুই ৰোৱা, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতো ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰোঁ। সেইকাৰণে ৰাতিপুৱাই হাতত মোবাইলটো তুলি ল'লোঁ। আজি ভুই ৰোৱাৰ দৃশ্য আপোনালোকক দেখুৱাম আৰু দিনটোতনো কি কি কৰিলোঁ অলপমান তাৰ ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। সকলোৱে চাব বুলি আশা কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আমাৰ শাক কাটিছে অমিতা, দুটা অমিতা নহ'লগৈ আৰু এয়া তিনিটা ডাঙৰ ডাঙৰ ঘৰৰে অমিতা ছিঙি অনা। অমিতা আলু বৰ্তমান কুটা হৈছে। এয়া আৰু জুইত ভাত পতা হৈছে, মানে মানুহ ভালেমান কেইগৰাকী হৈছে আৰু লগতে হাল বোৱা মানুহো আছে 4জনমান, সেইকাৰণে টোটেল 15জনমান মানুহ হ'বগৈ। এয়া জুইত বনাই আছোঁ ভাত, এয়া দেখিছেনে? এয়া আজি খানাত আছে মাছ ফ্ৰাই, এয়া নিৰামিষ ভাজি চয়াবিন আলু ভাজি, ইফালে অমিতা আলু দালি সেয়া এখন বনোৱা হৈছে আৰু ভাত। আজি খানাত ইমানেই আমাৰ। এয়া মাছ ফ্ৰাই হৈ আছে। এতিয়া বাজিছে সময় 7টা। আমি চাহ দিবলৈ যাব লৈছোঁ পথাৰত। ভাতটো নমালোঁ আৰু চব্জিটো পাতি থৈ গৈছোঁ। চাহটো ভাবিলোঁ আগে দি আহি লওঁ, যিহেতু তেওঁলোক ৰাতিপুৱা 6টা বজাতে আহিলে। এতিয়া ভাত হৈ গ'ল, চব্জি সিজি আছে আৰু মায়ে চাব, মানে আমি বাইদেউ আৰু মই পথাৰত চাহ দিবলৈ যাব লৈছোঁ। ব'লক আমাৰ লগতে আপোনালোকেও পথাৰত আজি চাহ দিয়ে আৰু পথাৰৰ কিছু দৃশ্য আপোনালোকে উপভোগ কৰিব। ভিডিঅ'টো চাবলৈ বহুত ফেণ্টাষ্টিক হৈ আছে। আপোনালোক সকলোৱে চাব বুলি ভিডিঅ'টো আশা কৰিলোঁ। এয়া আমি পথাৰলৈ চাহ দিবলৈ বুলি ওলাইছোঁ। এয়া মোৰ লগত ওলাইছে আমাৰ বাইদেউ। এয়া চাহৰ কেটলি দেখিছেনে? এয়া গৈ আছোঁ আমি। এয়া আমাৰ পথাৰত হাল বাই আছে 2খন ট্ৰেক্টৰে, দেখিছেনে আপোনালোকে? এয়া বাকী যাব মাৰিম। এয়া বুট দেখাই দিয়ক আকৌ, চাহৰ লগত কি আছে দেখাই দিয়ক আকৌ দাদাই। এয়া চাহৰ লগত বুট, ভালকে কৈ দিয়ক আকৌ, চাহৰ লগত কি আছে? বঢ়িয়া। এইফালে বুট ভাজি, বুট ভাজি। এয়া আমাৰ কঠীয়াবোৰ আপোনালোকক অকণমান দেখুৱাই দিছোঁ। কঠীয়া বৰ্তমান তোলা হ'ল আৰু অলপমান তুলিবলৈ আছে। আজি প্ৰথম ৰোৱাহে। এয়া আমাৰ আগত বাইদেউ গৈ আছে, মই ভিডিঅ' কৰি গৈ আছোঁ। আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। কৃষিজীৱী মানুহৰ ব্যস্ততাৰে ভৰা এটা দিন আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সকলোৱে চাব আশা কৰিছোঁ। আমাৰ ৰোৱনীসকল দেই পথাৰত। অকণমান দেখুৱাই দিছোঁ।
লৈছে আৰু ৰোৱনীসকলে দেখুৱাই দিছোঁ আপোনালোক সকলোকে কি কৈছা এয়া খুৰী এইবোৰ আমাৰ জা ছোৱালী গোটেইকেইজনীৰ ওচৰে অকল গুৰে দিছোঁ নে গুৰৰ লগত গুৰো দিছোঁ দেখুৱাই দিয়ক আকৌ হাঁহি ধেমালিৰ মাজতে এনেকৈ গৈছে আৰু দেই আজিৰ দিনটো আৰু বিয়া নামে থাকি আমাৰ নৱপ্ৰজন্ম শুনক আকৌ হয় নাই আজিকালি নুশুনে নহয় বিয়া নাম চবকে দেখাইছো অকণমান দেখুৱালোঁ আজিলৈ ভিডিঅ'টো ইমানেই সকলোৱে চাব হয়নে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো এয়া মই পথাৰৰ পৰা চাহ দি আহি আছোঁ আপোনালোকক ভিডিঅ'টো অলপমান দেখুৱালোঁ আপোনালোকে সকলোৱে চাব আমাৰ পথাৰত ভূঁই ৰোৱা অকণমান দৃশ্য আপোনালোকক দেখুৱালোঁ মানে কৃষিজীৱী মানুহৰ খেতি বুলিলে মনটো এনেই আনন্দতে ভৰি পৰে নহয় জানো আগৰ দিনত কি আছিলে যে গৰুৱে হাল বাই লাহে লাহে ৰুই থাকে আজিকালি আধুনিক প্ৰজন্ম হোৱাৰ লগে লগে এয়া দেখিছেনে ট্ৰেক্টৰে হাল বোৱা হয় আজিকালি গৰু হাল দেখিবলৈ আপোনালোকক যিমান পাৰোঁ অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ আজি ভিডিঅ'টো আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাব আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰেৰে আজিলৈ ভিডিঅ'টো ইমানেই সকলোকে ধন্যবাদ